নমস্কাৰ বন্ধু-বান্ধৱী আৰু সকলোৱে আজি আপোনালোকৰ বাবে এটা খবৰ আহিছোঁ। জাপানী আমাৰ জাপানী বুদ্ধিষ্ট টিমৰ পৰা জনোৱা হৈছে যে কিবা এটা বিশেষ কাৰণত আমি মুকলি কৰি দিব নোৱাৰোঁ, যাৰ বাবে আমি সকলোৱে ওচৰত ক্ষমা পাইছোঁ। শীঘ্ৰে আপোনালোকক অভিষেক জনাই আছোঁ। তেতিয়ালৈকে আমাৰ সৈতে সংযোগ হৈ থাকক। টিম বুদ্ধিষ্ট। আপোনালোকে গম পাইছে কিবা এটা বিশেষ কাৰণত দিব পৰা নাই। মই এনেকুৱা লাগিছে আজিকালি নিজতে আহিব। ইতিমধ্যে তেওঁলোকক কোনো আপডেট হোৱা নাই, কেতিয়া আহিব আহিলে জনাম বাৰু। পিছতো ইমানে আজি এনেকৈ মই উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।